বহুত দিন হ'ল মনক লগে কৰা নাই যাওঁ ৰ এবাৰ মনকে লগ কৰিব মাই মই অলপমান মনক লগ কৰি আহো দে মৰম নহৈছি ভৰ্তি পেৰিবিৰাতে ক'ত যা দেখা নাই বেলি মূৰৰ ওপৰ পাইছি তোৰ মনৰ লগত লগ কৰিলে এনকে থাকা তই তোক মৰম না তোক লগ ধৰবা নাচবি তোক ঠেং ভাঙিম মই যামেই যাচোন তই কেনেকে যা তোৰ ঠেং ভাঙিম যে মই পিছে পিছে যাই আছো তোৰ আজি ঐ দেইতা তোৰ মুস্তা ঐ তা মই ফুৰি আহো ৰ ক'ত যা পাপা এনে ফুৰি আহো মস্ত গৰম হয় নেকি ভাত বনাইছে না ভাত চাত বনাই লৈ বাঢ়ি খাবি মই ফুৰি আহো দে এখন কাম দে দে এই হ'ব নামেদবি মোক কি হৈছে এই লেট তুলি বেট কবা তুমিয়ে মোৰ প্ৰথম লাভাৰ গম পাছা শুকান হৰি কেতিয়া কাটিম কেতিয়া জ্বলাম জুই কেতিয়া পাতিম মনৰ কথা এখন বিচনাত থৈ এই হ'ব এই কোনোবা তিৰিছ তাকে কগেল মোক কবা নালাগে কেতিয়াবা আহি পোৱা নাই চাওঁ ৰচোন এবাৰ ৰাস্তাৰ পিনে হ'লেও মই এবাৰ চাওঁ দিয়ক বাপা ক'ত গৈছে দীঘলি তুই ইমান দেৰি হ'ল আহিবাৰে হোৱা নাই এক মই আজি যি বাজি শিক্ষা ক'ত বা মচি তাই কোন ভটাৰক লগ ধৰি আছে দ্ৰ আজি এই পকা পকা তামোলৰ ভৰা ভৰাটোক লাইফ চাইছিলোঁ এৰিবা নোৱাৰো হয় নেকি কুকুৰে মাজতে যত মৰম আছে তোকেই দিম সকলো গোপনে গোপনে চিৰদিন থাকিম মই তোৰে ঐ লগতে চিৰদিন থাকিম মই তোৰে ঐ লগতে ফাগুন বাপাটো মানে ইমান দেৰি কৰিছে মানে হেৰিতে গাছত তলত দেখিছা মোৰ ধোঁতে কি কৰিছে কোনাৰ কথা আমাৰ দীঘেলি কি কয় মাৰি মেলিছো আজি লিলিমা কৰাতে থমা বাহিৰত চাহ কাটে যি তই দৰ্জা খুলিলে দাও তই কাৰ আপীৰ লগত তই লিলিমা কৰিব গৈছা নহয় তই ক'বাত যাম বুলি কৈ তই মিছা কথা কৈ গৈছা মোক ৰাতিপুৱাই কেনেকৈ বুঢ়া তুই হা তই বাহিৰত থাক লৰুডাল লৰু বিয়া হয় নি
কি হ'ব সদায় সদায় অ দেউতা দেউতাই কি হ'ল খং কৰি আছা নেকি এ অ দেউতা দীঘলাইপিটো মস্তো ভাল পাতা আমাৰ ঘৰৰ বৌদেৰি কৰি আনিব গৈছিলোৱে হয় নেকি বাপা এই দীঘলী যি ছোৱালীটো যি আছে বৰ ধুনীয়া লাগে আপিটো অ দেউতা আৰু মায়াকটো যি আছে ইমান ধুনীয়া কথা কয় অ দেউতা তোৰ কাৰণে বিয়া পাতি দেও দে বাপা অ দে আমাৰ ঘৰকে লো দে মই একবাৰ এই পাকঘৰৰ পৰা আহো ৰ কামখিনি কৰি থওঁ অ দে দে মই যাওঁ দে অ যা মই লগ কৰি একদম মনকে এ তই কি ধমধমে আছ বাহিৰত কাম কৰা গৈছিল মই মনকে লগ কৰি একদম চাই থাক তই তাক কেনেকে লগ ধৰা তোক মই তাৰ লগত থৈ দিম ঘৰৰ ভিতৰত তাৰ মাথা বিল বাচ্চা কি কৰে দৰ্জা ওলাই দীঘলী দৰ্জা ওলাই দীঘলী অ মন এই গেছটো শেষ আনবা লাগে মনটো ক'ত বা গেল মাৰি ৰ মনটো যাওঁ মাৰি থৈ যাওঁ শুনি আছা এ বাহিৰত কোনো নাই নহয় এতিয়া কি কৰোঁ মই বাহিৰত কোনোবা আছে না দৰ্জাখন খোলে বৌ লাগছি ৰ এতিয়া মোক বান্ধে দৰ্জাখন খোলে অ কোনে আছে ভিতৰত এ মই দীঘলীৰ মাক দীঘলী ৰ ফোন দি আছো ৰ কি চিয়া ভাই অ ৰব দীঘলী মোক ঘৰৰ ভিতৰে বন্ধ কৰি থৈ গৈছে দৰ্জা মাৰি থৈ গৈছে ক'ত গৈছে আপোনাৰ ছোৱালীটো দীঘলী মনক লগ ধৰিব গৈছি কি? মই যাবা হাক দিয়ে দৰ্জাখন মাৰি থৈ কিনে তাই গৈছি তোচোন দ আমি এতিয়া চাওঁ বল কি কৰিছে দ তাই বল মনকাই দেখোন ইয়ে মনকাই সেইদিনা তোৰ লগত লগ কৰা মোক মায়ে ইমান মাৰছি হয় এই কেংকে দেখামি এইগিলা কি পিন্ধি আছো দেখা নাই এইগিলা অ হয় নেকি দে দে অলপমান ইয়ে মা আহিলে আৰু দিব আজিও এনেকে মাৰব এই নামাৰে দে আমি চাই দেখিম মনি মাহিৰে দে চাবি দেই চাবি দে খবৰ কেনে খবৰ কি লবৰ হৈ আছে এইগিলা মাৰি মাৰি মায়ে গোটা ইমান ডাঙৰ কৰি দিছে মোৰ হাত এই মনকাই এইটো দেউতাৰ লগতে বিয়া পাতি নলাকা মাই কেনেকে বিয়া পাতিম এইটো কমি বিয়া কৰে নি মাৰো মাৰি কোনি ই হা দুটা সেইফালে লেটি পেটি কৰিব আমি এইফালে লেটি পেটি কৰি হয় নেকি বিয়া হ'ব দে কি মাইৰি আহিলে গম পাব নাপাই দে দে অলপমানে আহিবি বেছি নাহিবি দেই অলপমান আহিবি দেই কিনো মৰম লগালি মৌ মিঠা হাঁহিৰে পকেট উদং কৰিলি এনেকৈ পাহৰিম তোক মই এনেকৈ পাহৰিম তোক পুখুৰীৰ
বাপেৰে দেখি মোক লাঠিলৈ খেদিলে মনতে পৰিলে এতিয়াও ভয় লাগে মোকো যে পিটিছিল বাহলে কেঁচিৰে মই নাজান দেহা জান তয়ে মোৰ আচলৰ ধন তয়ে মোৰ আচলৰ ধন আই ঐ বুকুৰ কলিজা কিনো মৰম লগালি নে চেপি চেপি চৰ্বত বনাই দিছিলি কেনেকৈ পাহৰিম তোক মই কিদৰে পাহৰিম তোক প্রেম করবাই কি কি মা এমন মনে করি না কি হল আমার বাপা টুক লাগি আপনার ছোৱালী নিব ৰব সঁচা নিবি দেউতা বিয়নী এতিয়া আপোনাৰ ছোৱালীটো এতিয়া আমি বহাগত বিয়া পাতলো আমাৰ বাপাক লাগি দে বল ইস ভগৱান কালি দীঘলীৰ বিয়া এতিয়া মই কি কৰো কি নকৰো কামে কৰো না ঘৰৰ মানুহে মাতো এতিয়া মই কি কৰো হাজাৰে লাগছে দীঘলী কি মা তই চোতাল খালবে আহিছে চা মালগে এ নালগে দে মা নালগে তাকে নালগে এ হক দে তোকে ঠিক বানাল কি বতাতে যায় ইয়ে মা নাকান দিয়ে নাকান মোৰো কানা লাগব এ না মোৰো অলন কানো আহে মোৰ লগত আহে এ মা ৰ এ মা আৰু অলন কান বিনা মোৰ লগত দেখান চোন এ মা তই এগুলো কি পিনছাই কালি বিয়া তই এগুলো পিনছা হলো এগুলো পিনবা লাগে না আৰু তাতে ইমান চাদত পৰি আছে পিনবা লাগে তই কি কান্দি আছা মা মই তাৰ লগত কালি যাম গুছি সেইকাৰণে কান্দি আছো মা তাক নাপাই কান্দি আছিলি মোৰ লগত কাজিয়া কৰিছিলি এতিয়া পাই কিন্তু কান্দি দেখা পাইছিল নাটক কৰিব আহিছে এ মা নাই মই সেই লগত যাৰ কাৰণে কান্দিছো গম পাইছা মোক কালি লৈ যাওঁ তোৰ লগত কোনে চুচব মোক কাম কৰিব লাগে মই কৰিম তই ঘৰত যাই দে মই যাওঁ দে মায়ে আৰু মা এখন সলকে থৈ গেলে সেইগিলা চাদৰ পিন্ধে যাওঁ দে দীঘলী পাই লৈ পেলাই দিলি দে দেৰি কৰিব নালাগে কলকানতে কৰ বল কি কৰিব লগা আছে মই কিন্তু আৰু নালাগিছিল আদৰি দিয়া
হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। লগতে ছাবস্ক্ৰাইব কৰিব। আৰু বিয়া চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজি নতুনকৈ বিয়া আছিলো, দ্বিতীয় খণ্ডলৈ ৰখি থাকিব। বিয়ে নি? বিয়ে?